হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 9ৰ আছামিজ কিতাপৰ চেপ্টাৰ নম্বৰ 2 যিটো আছে মানৱ বন্দনা, তাৰ পৰা কেইটামান তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু কমন হোৱা কুৱেশ্যন এনচাৰ আজি এইটো ভিডিঅ'ত অতি সহজতে তোমালোকক ডিছকাছ কৰিম। ঠিক আছে, চ' বন্ধু বান্ধৱীসকল, বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চোৱা, 1 নম্বৰত আছে প্ৰশ্নাৱলী মানে বহুকেইটা প্ৰশ্ন। ঠিক আছে, তাৰপিছত বাপ বিষয়ক ইয়াত চোৱা 1 নম্বৰ কুৱেশ্যনটো চোৱা, মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? আৰু উত্তৰটো চোৱা, মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হ'ল মানুহেই সকলো জীৱতকৈ শ্ৰেষ্ঠ, পৰম সত্য। বা এইটো চোৱা, মানুহেই পৰাৎপৰ কথাষাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে মানুহ সকলোতকৈ শ্ৰেষ্ঠ, মানুহৰ ওপৰত আন কোনো শ্ৰেষ্ঠ জীৱ নাই। তোমালোকে বুজি পাইছা, ভালদৰে লিখিবা। তাৰপিছত 6 নম্বৰটো চোৱা, মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি? ইয়াৰ উত্তৰটো চোৱা, এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি, অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰ সত্য। ই সেই এক প্ৰকাৰ মায়া সদৃশ, সেয়েহে মানুহক মায়াবী জীৱ বুলি কৈছে। বা এইটো চোৱা, মানুহক মায়াবী জীৱ বোলাৰ অৰ্থটো হ'ল মানুহ হৈছে মায়া বা মোহ থকা জীৱ। মানুহে পৃথিৱীৰ মোহ এৰিব নোৱাৰি এইখন পৃথিৱীলৈ পোন জনম লৈ আহি থাকে। ঠিক আছে, তাৰপিছত গটো চোৱা, পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? ইয়াৰ উত্তৰটো চোৱা, কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে। তাৰপিছত এইটো লিখিব নালাগে দিয়া। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, 2 নম্বৰটো চোৱা, মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। বন্ধুসকল, এইটো উত্তৰটো চোৱা, প্ৰতিমা খনিকৰ ছবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ বন্দনা কবিতাটিত মানৱৰ জয়গান গাইছে। কবিয়ে কৈছে যে মানৱে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া। মানুহৰ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ। সেয়েহে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলৈ কৈছে। কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে। মানুহেই মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যাণ সাধন কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম। জীৱ শ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কৰ্মৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈ অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে। কবিৰ মতে মানুহ নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰিবলৈ কৈছে। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, 3 নম্বৰটো, এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপী ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা। এইটো চোৱা, এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপী ঘৰ, মানুহৰ নিজাপী বুলি কবিয়ে পৃথিৱীখনৰ কথাকে বুজাইছে। কাৰণ মানুহ সদায় এই পৃথিৱীখনতেই থাকিবই লাগিব। এই পৃথিৱীখনতে থাকিবই লাগিব। এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱে অতি প্ৰয়োজনীয়
আমি প্ৰত্যেকেই ভাল বেয়া সঁচা মিছা দুখ সুখ দুখৰ অনুভৱ এই পৃথিৱীখনতেই মানুহৰ মাজতেই পাওঁ। সেয়েহে মানৱক ভালপোৱা কবিয়ে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰকৃততে নিজৰে ঘৰ বুলি কৈছে। তাৰপিছত 4 নম্বৰটো চোৱা তাৎপৰ্য ব্যাখ্যা কৰা। ক মানৱী জনম দিয়া উঠুৱাই মানৱী গৰমসূতে মানুহৰ মৰম বুজি বা মানুহে ধৰম যে মৰমতে। ইয়াৰ উত্তৰটো চোৱা মানৱী জনম মৰমতে উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰমতেই সংগৰ সুখ লাভ কৰিব পাৰি এই কথাকেই কবিতাফাঁকিত প্ৰকাশ পাইছে। মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জগতখনৰ মানুহৰ সেৱাত ব্ৰতী হ'বলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধাৰণাতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে। তাৰপিছত খটো চোৱা মানুহেই দেৱ মানুহেই সেৱা মানুহ বিনে নাই কেৱ কৰা পূজা পাদ্য অৰ্ঘ্য লৈ জয় 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 মানৱ দেৱ। উত্তৰটো চোৱা মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ কৰা পূজা পাদ্য অৰ্ঘ্য লৈ জয় 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 মানৱ দেৱ। উক্ত কবিতাফাঁকি ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মানুহকে দেৱতাক জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতাফাঁকিত উল্লেখ কৰা হৈছে। এই পৃথিৱীত মানুহেই হ'ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্তব্য। এই সচৰাচৰ মাজত পৰম শক্তিৰূপে জিলিকি থকা মানৱ সত্তাক সেৱা কৰাটোৱেই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে। তাৰপিছত চোৱা ভাষা বিষয়ক সমাৰ্থক শব্দ। চোৱা মানুহটো কি হ'ব মানৱ বা মানুহ। তাৰপিছত চোৱা সংগ মানে হ'ল লগ বা বন্ধু, ঠিক আছে। তাৰপিছতো চোৱা পৃথিৱী মানে ধৰা। তাৰপিছত চোৱা সোঁত মানে ঢৌ লহৰ। তাৰপিছত স্বৰ্গটো হ'ব সৰগ। তাৰপিছত দেৱ দেৱতা। তাৰপিছতো 6 নম্বৰটো সংস্কৃতি কৰ্ম ধৰ্ম আদি শব্দৰ পৰা কৰম ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। চোৱা ধৰ্মটো হ'ল ধৰম, কৰ্মটো হ'ল কৰম, মত্যটো হ'ল মৰম, দেৱটো হ'ল দেৱতা। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো তোমালোকৰ মাজত কেনেকুৱা লাগিছে? যদি ভাল লাগিছে এটাকৈ লাইক কৰি আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চ' বন্ধু বান্ধৱীসকল ব'লা আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।